হেল্ল' বন্ধুসকল, অসমীয়া সাধাৰণ জ্ঞানৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ। ১ নম্বৰ প্ৰশ্ন, প্ৰাচীন কামৰূপ অৰ্থাৎ প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজা কোন আছিল? উত্তৰ মহীৰংগ দানৱ। ২ নম্বৰ প্ৰশ্ন, ৰামবিজয় নাট কোনে ৰচনা কৰিছিল? উত্তৰ শ্ৰীমন্ত শংকৰদেৱে। ৩ নম্বৰ প্ৰশ্ন, নামঘোষাত সংগৃহীত পদৰ সংখ্যা কিমান? উত্তৰ ১০০০। ৪ নম্বৰ প্ৰশ্ন, আহোম মুদ্ৰাৰ আকৃতি কেইকোণীয়া আছিল? উত্তৰ ৮কোণীয়া। ৫ নম্বৰ প্ৰশ্ন, কাৰ ৰাজত্বকালত আলাবৈৰ ৰণ হৈছিল? ইয়াৰ উত্তৰ হৈছে চক্ৰধ্বজ সিংহ। ৬ নম্বৰ প্ৰশ্ন, ১৬৭১ চনৰ শৰাইঘাট যুদ্ধত মোগল সেনাবাহিনী কোনে পৰিচালনা কৰিছিল? ইয়াৰ উত্তৰ হৈছে ৰামসিংহই। আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন ৰণ কোনখন? উত্তৰ ইটাখুলিৰ ৰণ। ৮ নম্বৰ প্ৰশ্ন, অসম বুৰঞ্জীত লৰা ৰজা বুলি কাক জনা যায়? উত্তৰ চুলিগোভা। ৯ নম্বৰ প্ৰশ্ন, নৰনাৰায়ণ ৰজাই কামাখ্যা মন্দিৰ কিমান চনত পুনৰ নিৰ্মাণ কৰিছিল? উত্তৰ ১৫৬৫ চনত। ১০ নম্বৰ প্ৰশ্ন, পাল বংশৰ প্ৰথম ৰজাজন কোন আছিল? উত্তৰ ব্ৰহ্মপাল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। ভৱিষ্যতে অসমীয়া সাধাৰণ জ্ঞান সম্পৰ্কীয় ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।